এইবোৰ যে তারবোৰ দেখিছে এইটো চাৰিওপিনে ঘৰটোৰ চাৰিওপিনে যে আছে এইবোৰ হৈছে ইলেক্ট্ৰিক তার এইটো ভূটানী নেকি No, I'm Assamese. ইণ্ডিয়ান এই বস্তুটো দেখিছে এইটো 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 চিন যে আছে ইয়াৰ সেইটো চাইডটো হৈছে ইণ্ডিয়া আৰু এইটো চাইড হৈছে ভূটান 2021ৰ 5 জুনত তো গুড মৰ্নিং গাইজ আৰু ডাইৰেক্ট ৰাস্তাত আহি কিনে অৰূপদাক ল'ব আহিছিলোঁ একচুৱেলি অৰূপদাক লৈ কিনে তাৰ ঘৰৰ সন্মুখৰ পৰাহে ব্লগটো বনাই আছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন তো আজি হৈ আছে আকৌ এটা ৰাইড টাৱাঙৰ পৰা ৰাইডত অহাৰ পিছত ৰাইডত যোৱাই নাই দুবাৰমান এনেই বাইক চলাইছিলোঁ যদিও মানে আৰু কাৰত এবাৰ দেখুৱালোঁ আপোনালোকৰ কাৰতে গৈ আছোঁ ফুৰি আছোঁ ঠাণ্ডাৰ কাৰণে তো আজি চাৰিওপিনে চাওক এইপিনে কুঁৱলী পৰি আছে ঠাণ্ডা একদম চাৰিওপিনে কুঁৱলী কিন্তু তথাপিও আজি বাইকত যাব ওলাইছোঁ কাৰণ আৰু আজি এটা নতুন জেগালৈ গৈ আছোঁ আজি জেগাটোৰ নাম কি আজি ৰাইমনা নেশ্যনেল পাৰ্ক ঠিক আছে এটা নতুনকৈ এইটো নতুনকৈ হৈছে ন নেশ্যনেল পাৰ্কটো নতুনকৈ নেশ্যনেল পাৰ্ক হৈছে এইটো নতুনকৈ এনাউন্স কৰিছে আৰু ইয়াৰ লোকেশ্যনটো হৈছে কোকৰাঝাৰত চ' ব'লক এতিয়া তালৈকে যাওঁ আৰু আধাত লগৰবোৰ ৰখি আছে সুজাউলহঁতে সীমান্তহঁতে ৰখি আছে একচুৱেলি সিহঁতে খং উঠি আছে বহুত দেৰি হৈ গ'ল চ' তাতে গৈ কিনে আকৌ ব্লগটো বনাম আৰু এতিয়া আৰু মটৰ ব্লগ নকৰোঁ ডাইৰেক্ট তাতে গৈ লগ পাই আছোঁ তো গাইজ ফাইনেলি আহি পালোঁ কৃষ্ণাই আৰু কৃষ্ণাইত আহি পাই আমাৰ পুৰণি ৰাইডিং গ্ৰুপটো লগ পালোঁ এয়া সীমান্ত এইপিনে আছে অৰূপদা সুজাউল এই এইটো ফুল দেখা পোৱা নাই তোৰ খপৰাটো চেঞ্জ হৈছে নেকি খপৰাটো আজি বহুত দিনৰ পিছত ৰাইড কৰিবলৈ লৈছোঁ আৰু আজি গৈ আছোঁ আজি ধামাকা এটা ৰাইড কৰিবলৈ গৈছোঁ আজি ৰাইডটো হ'ব ক'ত হ'ব আজি ৰাইমনা নেশ্যনেল পাৰ্ক তো আপোনালোকে ভিডিঅ'খন চাই থাকিব জিপচি চাফাৰী হ'ব ঘোঁৰা চাফাৰী হাতী চাফাৰী হ'বনে নহ'ব হাতী চাফাৰী আমিতো হাতী চাই আহিলোঁ না সেইটো কাৰণে আমাৰ টাইমটা মেকআপ হ'ব আমি হাতী নাচালে হ'ব আৰু আজিখিনি মেলা হাতী ওলাই তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া লগ পাই আছোঁ আপোনালোকৰ মটৰ ব্লগত হেল্ল' মাইক টেষ্টিং তো গাইজ একচুৱেলি মোৰ মাইকটো হেলমেটৰ লগা মাইকটো ছিঙি গৈছিল তো সুজাউলৰ পৰা এটা মাইক লৈছোঁ ইমাৰ্জেঞ্চিত মই অৰ্ডাৰ দিছোঁ ফ্লিপকাৰ্টত কিন্তু অহা নাই তো চাউণ্ডটো কেনেকুৱা পাই আছে আপোনালোকে শুনি আছে চাগে তো এতিয়া যাবলৈ ওলাইছোঁ এইবোৰ দেখিছে বাছবোৰ পূৰা দুখন বাছ ইয়াতে ৰখি আছে এইবোৰ গোটেই পিকনিক আজি ছানডে ন গাইজ তো পিকনিক যোৱা বাছ গাড়ী বহুত দেখিছোঁ আৰু ৰাস্তাত হয়তো লগ পাম ব'লা তেনেহ'লে ন তো গাইজ আৰম্ভ কৰোঁ আমাৰ আজিৰ যাত্ৰা Check the mic and make sure it sound right, boys. তো আহি পালোঁ মাকৰি আৰু ইয়াতে যিহেতু চাৰিআলি আছে চ' ইয়াতে ফ্লাইঅভাৰৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে নাজাৰা চাওক গাইজ নাজাৰা ৱাও এইখিনিত কি সুন্দৰ লাগিছে চাওক মোৰ ৰাইট চাইডেৰে গৈছে ৰাস্তা পাহাৰ ৰেল যোৱা ৰাস্তা আছে ৰাইট চাইডত ৱাহ তো গাইজ আহি এয়া পালোঁ আমি বঙাইগাঁও আৰু ইয়াৰ পৰা ৰাইমনা নেশ্যনেল পাৰ্ক চাগে 70-75 কিলোমিটাৰমান আছে গৈ থাকোঁ লাহে লাহে অকণমান ৰাস্তাত ৰখি দিলোঁ চলিৰ অৱস্থা নোহোৱা হৈছে হেলমেট পিন্ধি তাৰমানে হেলমেটৰ ভিতৰত এই টুপিটো পিন্ধিছিলোঁ ঠাণ্ডাৰ কাৰণে ৰাতিপুৱা আহোঁতে টুপিটো পিন্ধিছিলোঁ টুপি পিন্ধি কিনে মূৰ চুৰ বিষাই গৈছে চুলিবিলাক মানে টাইট হৈ যায় ন এইবোৰ পূৰা টাইট হৈ কেনেকুৱা হৈছে দেখিছে পূৰা টাইট হৈ গৈছে সেইটো কাৰণে বিষাইছে সেইটো এতিয়া ডাইৰেক্ট হেলমেটটো পিন্ধি অকণমান ৰেষ্ট কৰিলোঁ বহুতো লং জাৰ্ণি কৰিলোঁ আৰু 18 কিলোমিটাৰ 20 কিলোমিটাৰমান আছে তো সেইখিনি ডিষ্টেঞ্চ কভাৰ কৰিব পাৰিলে আৰু শান্তি আৰু তাতে গৈ কিনে পূৰা একদম নেশ্যনেল পাৰ্ক আপোনালোকক দেখুৱাই আছোঁ তাতে হাতী ঘোঁৰা বাঘ সেইবিলাক নাপাব পাৰোঁ হাতীটো দেখাব পাৰোঁ আৰু কি জীৱ জন্তু আছে একচুৱেলি মই ইমান একজেক্টলি নাজানো ডাইনাছৰ দেখা পালে মজা হ'ল ন গাইছ এই অৰূপদা ডাইনাছৰ দেখা পাম নে নাপাম আমি এইপিনে এটা ডাইনাছৰ আছে লুকাই তো গাইজ আপোনালোকক লগ পাই আছোঁ এতিয়া ডাইৰেক্ট নেশ্যনেল পাৰ্কত আমাক বাইকবোৰ ইয়াতে থ'ব দিছে এইটো দেখিছে ফৰেষ্ট ৰেঞ্জ অফিচাৰ এইটো ফৰেষ্ট অফিচ হয় এইটো ৰাইমনা নেশ্যনেল পাৰ্ক তো আমি ইয়াতে বাইকবোৰ থ'ব লাগিব আৰু এতিয়া ইয়াৰ পৰা আমাক লৈ যাব চিটবোৰ ক'ত আছে নাজানো বাইকবোৰ ইয়াতে থৈ দিওঁ এইটো চাইডত সোমাই দিয়া না অলপ চাই কোনপিনে তাত থ'ব লাগিব সেইটো সাইডত নিব দিছে
আৰু ইয়াতে এতিয়া নাম এণ্ট্ৰি কৰিব লাগিব অলপ নামটো এণ্ট্ৰি কৰোঁ তাৰপিছত গাড়ীত উঠি ল'ম আৰু কিবা এটা খায়ো ল'ব লাগিব এতিয়া চাওক পূৰা ৰেডি একদম DSLR পূৰা লৈ মানে পূৰা ফটো উঠিম আৰু পূৰা ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ হৈ যাম আৰু আজি পূৰা একদম চাব আপোনালোক পূৰা একদম বাঘো দেখা পাব বাৰু তো গাইছ এয়া ৰিচিপ্ট লৈ ল'লোঁ আৰু ইয়াতে 4x100 দিছে 400 মানে পাৰ হেড 100K 400 টকা আৰু এইটো 4 ভেহিকেল যে 400 আছে এইটো হৈছে ৰ'ড টেক্স 400 টকা ৰ'ড টেক্স আৰু 100 টকা এইটো কি ফৰ আদাৰ ৰাফটিং কিবা কিবি এইটো 100 ৰুপিজ কিটো গম নাপাওঁ 900 টোটেল হৈছে আৰু গাৰ্ডজন যাব গাৰ্ডৰ পইচাটো আমি দিব লগা হৈছে 200 টকা মানে 1100 টকা টোটেল 1100 টকা দিব লগা হৈছে আৰু আগত দিব নালাগে এতিয়া আমি অকল সেই গাড়ীখনৰ ভাড়াটো দিলেই হ'ল তো গাড়ীখনৰ ভাড়াটো দিম কিন্তু তাৰ আগতে আমি যোৱাৰ আগতে আমি এতিয়া কিবা এটা খাই লওঁ চাহ কিবা এটা খাই লওঁ তাৰপিছত আৰু তাতে গৈ কিনে আমি ৰুটিও লৈ লৈছোঁ ৰুটি আমি কিমান দিলোঁ আমি টোটেল 1100 দিলোঁ 1100 দিলোঁ তো আৰু আমাক লৈ যাব এই দাদাজন দাদা আপোনাৰ নামটো মোৰ চৰণজিৎ বসুমতাৰী এই দাদাই লৈ যাব আৰু আমাৰ লগত এজন ছাৰ আছে এই ছাৰৰ নামটো কি বা আছিল মোৰ নাম জহিদুল হক এই ছাৰ দুজনে লৈ যাব হক ছাৰে লৈ যাব আৰু এয়া দাদাই লৈ যাব এইখন গাড়ীত ধুনীয়াকৈ এতিয়া ময়ো উঠিলোঁ ইহঁতে লৈ লৈছোঁ কোন পিনেদি উঠিছে ৰে এই পিনেদি উঠিব পাৰি সেইপিনেদি উঠি লোৱা ভাল হ'ব ন তো গাইছ ইয়াতে উঠি ল'লোঁ এতিয়া পূৰা এইখন জীপখন আহি গ'ল আৰু এতিয়া যাবলৈ ইহঁতে আগত বহিছে কিন্তু আমি হৈছোঁ লাষ্ট বেঞ্চাৰ অলৱেজ লাষ্ট বেঞ্চাৰ তো ডাঙৰ মস্ত ফগ লাইট 3টা লগোৱা আছে ৰাতি হৈ যাব পাৰে এন্ধাৰ হ'ব পূৰা এডভেঞ্চাৰত গৈ আছোঁ তো গাইছ আৰু এয়া আমি অফিচৰ পৰা ওলাই দিলোঁ আৰু এতিয়া আমি গৈ আছোঁ ৰাইমনা নেশ্যনেল পাৰ্ক চাবলৈ লাইফত ফাৰ্ষ্ট টাইম জিপচি গাড়ী উঠি কিনে নেশ্যনেল পাৰ্ক চাবলৈ গৈ আছোঁ আৰু মোৰ লগতে মোৰ বন্ধুবিলাকো গৈ আছে ফাৰ্ষ্ট টাইম গৈ আছে চ' সেইকাৰণে আমি বহুত এক্সাইটেড এইটো চাওক চ' ফাইনেলি আমি এতিয়া গেটৰ ভিতৰত এণ্ট্ৰি কৰিম আৰু ৰাইমনা নেশ্যনেল পাৰ্ক BTC আৰু চাওক ইয়াতে ধুনীয়াকৈ এটা সোণালী বান্দৰ নেকি এইটো সোণালী বান্দৰ গল্ডেন লেংগুৰ সোণালী বান্দৰ আৰু এইটো হাতী ধুনীয়াকৈ তাতে গেটত দি দিছে অঁ যিটো আমাৰ হাতীটো আমাৰ তাতে সদায় ওলায় তো আমি এতিয়া আমি হাতী নাচাওঁ গড় চাম বাঘ চাম হাতী চাম ডাইনাছৰ চাম চব চাম তো এইটোৱে হৈছে মেইন গেট ইয়াতে আমি এতিয়া পাছবোৰ দেখুৱাব লাগিব এই দাদাজনে দেখুৱাবলৈ গৈছে ইয়াতে নামি কিনে আৰু এতিয়া বলক ভিতৰত যাওঁ একদম গাইছ এইটো জাষ্ট এণ্ট্ৰি কৰিলোঁহে পিকচাৰ আহি বাকীহে আপোনালোকে চাই থাকক ভিডিঅ'টো কাৰণ যিমানে ভিতৰত সোমাই যাম সিমানে খাটাৰনাক এৰিয়া দেখিম খাটাৰনাক জংঘল আহি যাব আৰু কি যে আহি যায় কোনো গেৰাণ্টি নাই তো ইপিনৰ পৰাও আহিব পাৰে এইটো চাইডৰ পৰাও আহিব পাৰে এতিয়ালৈকে একো দেখা নাই বান্দৰ এটা দেখিছিলোঁ কেমেৰাত বন্দী কৰিব নোৱাৰিলোঁ লোকেল বান্দৰ আছিল কিন্তু সোণালী বান্দৰটোহে মোক লাগে আৰু একো যদি দেখা নাই ইয়াতে হয়তো এইখিনি টাৰজান দেখিব পাৰোঁ টাৰজানক লগ পাই যাব পাৰোঁ গাইছ ইয়াতে চাই থাকোঁ এইটো চাওক কি আছিলে এইটো কিবা এটা ডাঙৰ পক্ষী আছিল কিন্তু এইটো চাওক কেনেকুৱা ডেঞ্জাৰ গছ দেখিছে এই এতিয়াহে লাহে ডেঞ্জাৰ জেগাত সোমাইছোঁ দেখিছে এইয়া হাতী এইয়া তো গাইছ দেখিলে অলপ আগতে 4টা হাতী দেখিছোঁ একদম ওচৰতে আছিল কিন্তু কেমেৰাত বন্দী হ'লনে নাই নাজানো গাড়ীখন চলি আছিলেতো বহুত দূৰ এই যে উৰি আছে সৰু সেইবোৰ পখিলা যেন লাগে এইবোৰ দেখিছে পখিলা যেন সৰু এইটো বেলেগত পোৱা নাযায় বুলি কৈছে অকল ইয়াতে আছে বুলি কৈছে তো আগত চাওক জংঘল কেনেকুৱা এতিয়া অলপমান ডেঞ্জাৰ জংঘলত সোমাই গৈ আছোঁ যিমানে ভিতৰত গৈছোঁ সিমানে জংঘলটো অলপ ডেঞ্জাৰ হৈ গৈ আছে তো গাইছ তাৰমানে আজিৰ ভিডিঅ'টো পূৰা এডভেঞ্চাৰ হৈ আছে খালি গছ গছনি চাৰিওপিনে জংঘল আৰু আমি এখন মাত্ৰ জিপচি এই জিপচিত আমি মাত্ৰ 6জন আছোঁ আৰু গাইছ এই বান্দৰ এইয়া বান্দৰ চাইডত এই ইয়াতে জংঘলৰ মাজত ক'ৰ পৰা গৰু আহিলে জংঘলী গৰু নেকি এইয়াৰে গৰু
এইটো বান্দৰ ইয়াতে বহুত বান্দৰ আছে গাইছ এয়া ইপিনে লগ পালোঁ এখন জিপচি আৰু আগত আহি আছে এখন জিপচি তো সেনেকৈ টুৰিষ্ট লগ পালোঁ আপোনালোকে আগত কিবা জন্তু দেখিছে জীৱ জন্তু দেখিছে ন ঠিক আছে বঢ়িয়া ফেমিলি আহিছিল জন্তু দেখিছে বুলি কৈছে আমিও দেখিম লিজেণ্ড হামেচা পিছত সেইকাৰণে আমি গাড়ীটো পিছত আমি আচ্ছা হা এটা কথা মই ভাবিছোঁ আচ্ছা কি কথা ইয়াতে যদি আমি যদি জংগলী জন্তু যদি দেখা নাপাওঁ আমি জংগলী মানুহ যদি দেখা পাওঁ কি হ'ব আমাক যদি জংগলী মানুহ এটেক কৰে কেনেকৈ এটেক কৰিব খাপৰ লৈ আহিলে চেচ আৰু জীৱ জন্তুৱে চাম জংগলী মানুহ লগ পাব মন নাই ৰে ভাই এই জংগলী নিচিনাকে বহি আছে গাইছ এতিয়ালৈকে বেলেগ জীৱ জন্তু দেখা পোৱা নাই এই হাতী যে দেখিলোঁ আৰু চৰাইবোৰ দেখিলোঁ বান্দৰবোৰ দেখিলোঁ এইখিনি দেখিছোঁ হয়তো আগত দেখিবলৈ পাম আমি মানে মনত আশা এটা ৰাখিছোঁ আৰু দেখা পালেও নাপালেও আমাৰ কি আমি এডভেঞ্চাৰটো আমি জংঘলত ফুৰিবলৈ আহিছোঁ জংঘলত যিটো এডভেঞ্চাৰ কৰি যিটো মজা লাগে নহয় সেই মজাটো আপোনালোকে নাপাব ফৰেষ্টৰ অফিচ এটা পালোঁ আৰু ইয়াতে অকণমান ৰেষ্ট ল'ম আমি গাড়ীখনো ৰেষ্ট ল'ব আমিও সকলোৱে ৰেষ্ট ল'ম মই নামি দিলোঁ জংঘলত এইবোৰ যে তাঁৰবোৰ দেখিছে এইটো চাৰিওপিনে ঘৰটোৰ চাৰিওপিনে যে আছে এইবোৰ হৈছে ইলেক্ট্ৰিক তাঁৰ মানে ইয়াতে এই ঘৰটোত ফৰেষ্টাৰ থাকে ন ৰাতি ইয়াতে থাকে মানুহ থাকে সেইটোৰ কাৰণে ৰাতি হাতী আহে একদম ওচৰলৈকে আহে এইটো কেম্প হয় এইটো এটা 6 নম্বৰ কেম্প আচ্ছা ইয়াতে এটা কেম্প হয় তো হাতী যেতিয়া আহিব পাৰে তো ব্ৰিটিছৰ আমলৰ দিনত এইবোৰ ৰাইট আছিলে এইবোৰ ট্ৰাম লাইন আছিলে এটা সময়ত আচ্ছা ট্ৰাম লাইন আচ্ছা পৰা হাল গছ কাটি ব্ৰিটিছৰ মানে আনানিয়া কৰিছিল আচ্ছা গাইস ইয়াতে তিনিটা হৰিণ ৰাস্তাৰে পাৰ হৈ গৈছে আছে বহুত আছে বহুত আছে ৰাস্তা ক্ৰছ কৰিব চাব আপোনালোকে এইপিনে ৰাস্তা ক্ৰছ কৰিব জুম কৰি দিছোঁ থাকিব পাৰে এই দেখিছে এইটো বহুত আছে গাইস ও ওয়াও আৰু আছে ও মাই গড হৰিণ যা रहा है रास्ते ও দুনিয়া ও পিছে সে বহুত ও বাপ রে বাপ এটা দেখায় নাকি ওরে বাপ রে ইমান বহুত আছে বহুত হৰিণ পাৰ হৈ আছে ওয়াও ও শিট বহুত আছে ওয়াও 20টা মান গ'ল ওরে বাপ তো গাইস দেখিলে ইমান কেইটা হৰিণ কমচে কম 20ৰ পৰা 25টা মান হৰিণ আছিল একেলগে দেখিছোঁ ৰাস্তা পাৰ হৈ গৈছে কিমান ধুনীয়া লাগিছে যিটো মানে দৃশ্য আমি দেখিছোঁ ন সেইটো বহুত আল্টিমেট লাগিছে গাইছ আৰু ইমান এনেকুৱা ঘন জংঘলৰ মাজত আহি কিনে সেই দৃশ্যটো দেখাব তেনেকুৱা এটা দৃশ্য দেখা পোৱাটো আমাৰ কাৰণে বহুত লাকি বুজিছেনে বহুত লাকি আমি বহুত লাকি হৈ গাইছে চ' আকৌ হয়তো আগত আৰু কিবা জন্তু দেখিবলৈ পাম আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়াহে মনটো ভাল লাগিছে মনটো বহুত ভাল লাগিছে এতিয়া আগত নদী এখন পাম বুলি কৈছে আগত গছ আছেচোন ৰাস্তা ব্লক নেকি আগত ৰাস্তা ব্লক যেন পাইছোঁ গাইছ আগত ৰাস্তা ব্লক আচ্ছা ইপিনেদি যাব লাগিব ইপিনেদি ৰাস্তা গাড়ী গৈছে ইপিনেদি এইটো আগত গছ ষ্টাৰ্ট বন্ধ হৈ গ'ল এইটো দেখিছে গছডাল ইয়াতে বাগৰি আছে এইবোৰ চাগে হাতীয়ে কৰিছে নে কোনে চৰাং বেপাৰীয়ে কৰিছে গম নাপাওঁ ইয়াৰ চাওক ৰাস্তা কেনেকুৱা ডেঞ্জাৰ ৰাস্তা চাওক এইবোৰ দেখিছে এইটো চাইডেদি আহিছিলোঁ আৰু এতিয়া ইপিনেদি ওলাই গ'লোঁ তো গাইছ চ' ফাইনেলি আহি পালোঁ আমি ভূটান বৰ্ডাৰলৈকে সেইখন যে পাহাৰখন যে দেখিছে সেই পাহাৰখনে হৈছে ভূটান মানে এই নদীটো হৈছে বৰ্ডাৰ ঠিক আছে ইয়াৰ পৰাই ভূটান আচ্ছা এইটো ন আচ্ছা এইটো চাওক এইটো ইণ্ডিয়া আৰু সেইটো ছাইডটো হৈছে ভূটান সেইটো ক্ৰছ কৰিব পাৰিম আমি ক্ৰছ কৰিব পাৰিম উইদাউট ভিজা আমি ক্ৰছ কৰি আছোঁ গাইছ কিমান লাকি ইণ্ডিয়ান এয়া ভূটান মানে এই বস্তুটো দেখিছে এইটো চিন যে আছে ইয়াৰ সেইটো ছাইডটো হৈছে ইণ্ডিয়া আৰু এইটো ছাইড হৈছে ভূটান ইয়াতে লিখি আছে ভূটান ধুনীয়াকৈ
তো গাইছ দেখিবলৈ পাইছে এই সেইটো ইয়াৰ পৰা গেটটো দেখিছেনে নাই এইটো 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 ভূটানৰ গেট হয় ঠিক আছে আৰু এই নদীখন অলপ পানী নাই দেখিবলৈ পাইছে একদমে খালী একদম শুকান হৈ আছে পানী অলপো নাই গোটেই ভূটান দেখিছে গোটেই পাহাৰ গোটেই ভূটান তো ফাইনেলি উইদাউট ভিছা আমি বৰ্তমান ভূটানৰ মাটিত খোজ দি আছোঁ গাইছ ভূটানৰ মাটিত ভূটানী নেকি No, I'm Assamese. ইণ্ডিয়ান উই আৰ ইণ্ডিয়ান গাইছ এতিয়া ভূটান আৰু ইণ্ডিয়া বৰ্ডাৰৰ মাজত আছোঁ চাওক এখন ভৰি আছে মোৰ ইণ্ডিয়াত আৰু এখন ভৰি আছে ভূটানত দেখিছে এইটো আহিছোঁ ইণ্ডিয়াত এইটো আহিছোঁ ভূটানত মানে পুখুৰীত পাৰত এনেই ইয়াতে কি জীৱ জন্তু পোৱা যায় দেখিবলৈ পোৱা যায় জেনেৰেলি ইয়াতে লেপাৰ্ড আছে অঁ আৰু গল্ডেন লাংগুৰ আচ্ছা মষ্ট ফেমাছ আৰু এলিফেণ্টটো আছে আচ্ছা আৰু বাইচন আছে আচ্ছা পিককটো আছেই পিকক আৰু গাহৰি আছে আচ্ছা আৰু বহুত আছে পক্ষী আছে মানে বেষ্ট আৰু আপোনাৰ বাটাৰফ্লাই যেটো মানে 150 বিধ পক্ষী আছে আচ্ছা আচ্ছা 150 বিধ পক্ষী আছে অঁ এইটো এটা দেখিলোঁ আপুনি যে দেখুৱাই দিলে সৰু পখিলা টাইপৰ পক্ষীটো সেইটো বেলেগত নাপায় বুলি ক'লে স্কাৰলেট মেনিবেট কিবা আৰু এটা বস্তু কি পখিলাবিলাক আচ্ছা ইয়াতে পখিলাবিলাকৰ ভেৰাইটিজ ধৰণৰ পখিলা একদম বহুত ডাউজেং বুলি কয় আমি বড়ো ভাষাত ডাউজেং বুলি কয় আমি নিজে নাজানো চাইন্টিষ্টবিলাকে আহি মানে এইবিলাক বহুত ভেৰাইটিছৰ আছে তো বাৰ্ডছ তো এই গোটেইখিনি নাম সাইজটো বহুত ডাঙৰ এতিয়া ডাউজেংটো এটা দেখিছিলোঁ কিন্তু তাতে কিবা এটা বহুত ডাঙৰ এটা পক্ষী দেখিছিলোঁ না আমি বাজ ন সেইটো বাজ ন ধনেশ অঁ ডাঙৰ দেখিছিলোঁ অলপ মানে কালাৰটো তেনেকুৱা টাইপৰ খাকী কালাৰ টাইপৰ অলপ বহুত ডাঙৰ হয় অঁ বহুত ডাঙৰ আছিলে আছে ধনেশ পক্ষী বাকী আপোনাৰ যিকোনো জীৱ জন্তু আছে বহুত হয় আৰু পাইথন আছে আচলতে মানুহ যাতায়াতখিনি বেছি হয় এইটো ৰাস্তা আমি যোনটো ফালে আহিলোঁ যোনটো ৰাস্তাৰ ফালে আহিলোঁ সেইটো যাতায়াত হোৱাৰ কাৰণত আমাৰ যিমান বস্তু আছে চব আঁতৰত 2001 5 জুনত এইটো নেশ্যনেল পাৰ্ক 2021ৰ 5 জুনত মানে এই মানে নেশ্যনেল পাৰ্ক ৰাইমনা নেশ্যনেল পাৰ্কটো মানে এটা ঘোষণা কৰিছে আৰু নেশ্যনেল পাৰ্ক বুলি ঘোষণা কৰিছে আৰু 7 নম্বৰ অসমৰ ভিতৰত অসমত 7খন আগতে 6খন আছিলে গমেই পায় তো এতিয়া 7 নম্বৰ এইখন নতুন নেশ্যনেল পাৰ্ক হয় ৰাইমনা নেশ্যনেল পাৰ্ক ইয়াতে 4টা ৰেঞ্জ আছে এইটো কচুগাঁও ডিভিজনতে পৰে এইটো ইয়াতে 4টা ৰেঞ্জ আছে এটা ইষ্টাৰ্ণ মোষ্ট পৰ্ট এইটো কি বুলি কয় আঠিয়াবাৰী তাৰপিছত মাজত আছে এইটো চাম্পান আচ্ছা তাৰপিছত এইটো চেণ্ট্ৰেল তাৰপিছত ৱেষ্টাৰ্ণ মোষ্ট পাৰ্ট মানে বৰ্ডাৰ উইথ বেংগল এইটো হয় ৰাইমনা ৰেঞ্জ বুলি কয় এইটো এটা কুঁৱা হয় এইটো বহুত বছৰ পুৰণি কুঁৱা হয় ইয়াৰ পৰাই পানী লৈ গৈছিলে কেম্পবিলাকত এই চেগুন গছবিলাক যে দেখিছে সেই গছবিলাক সেইবিলাক হৈছে ভূটান আৰু গছৰ এইটো চাইড মানে এই যিমান দূৰলৈকে পাথৰবোৰ দেখিছে সেই তালৈকে আছে আমাৰ ইণ্ডিয়া ঠিক আছে এইটো যে জংঘলটো যে দেখিছে সেইটো হৈছে ভূটানৰ কেপচু ৱাইল্ড লাইফ চেংচুৰী সেইটো ঠিক আছে সেইটো চাইডত ৱাইল্ড লাইফ চেংচুৰী আৰু এইটো চাইডত আছে ৰাইমনা নেশ্যনেল পাৰ্ক তো গাইছ নামি ল'লোঁ গাড়ীখনৰ পৰা নামিলোঁ অকণমান ওচৰলৈকে যাম গল্ডেন লেংগুৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো গাইজ ফাইনেলি গল্ডেন লেংগুৰ দেখিবলৈ পালোঁ সেইটো দেখিছে কি ধুনীয়াকৈ বহি আছে ওপৰত গৈছে গল্ডেন লেংগুৰ ৱাও ফাৰ্ষ্ট টাইম দেখিছোঁ গল্ডেন লেংগুৰ খুব ধুনীয়া ৱাও আল্টিমেট ফিলিং এইটো ইয়াতে আছে এটা আৰু এইটো জঁপিয়াইছে এইটো পোৱালি চাগে এইটো ৱাও ধুনীয়া দেখিলোঁ দে গল্ডেন লেংগুৰ তো গাইছ আমি এতিয়া নদী পাৰ হ'বলৈ গৈ আছোঁ জিপচিখনেৰে চাওক এই নদী পাৰ হ'লোঁ আৰু সেইটো চাওক গাইছে সেইটো হাতী ফাইনেলি হাতীও দেখিলোঁ দিয়ক দুটা দেখিলোঁ আৰু ভিতৰত আছে চাগে দেখা নাই বৰ্তমান দুটা দেখিলোঁ আৰু যি কি নহওক এইটো চাওক পূৰা আমাৰ পিনে চাই আছে পূৰা পানী খাব আহিব বিচাৰি আছে নেকি সেইটো চাইডত পানী নাই নেকি দুটা আৰু এইটো চাইডতো আছে এটা দেখিছা এইটো চাওক এইটো বম ডাঙৰ এইটো
তো গাইজ এতিয়া ৰিটাৰ্ণ গৈ আছোঁ আৰু ৰিটাৰ্ণ যাওঁতে যদি জীৱ জন্তু দেখা পাওঁ আৰু মজা লাগিব ভাল লাগিব এই এক্সাইটেড নে আৰু ৰিটাৰ্ণ যাওঁতে জীৱ জন্তু চাবলৈ পূৰা এক্সাইটেড ইপিনে পূৰা চশমা টচমা পিন্ধি জীৱ জন্তু চাব ময়ো পূৰা এক্সাইটেড হৈ আছোঁ কিন্তু দেখা পাওঁ নে নাপাওঁ সেইটোহে হ'ল মেইন কথা তো গাইজ ৰিটাৰ্ণ গৈ আছোঁ এইটো মুৰ্গী লোকেল মুৰ্গী এই এনেকুৱা টাইমত ভিডিঅ'টো কৰিছোঁ ন একদম লোকেল মুৰ্গীটো কেপচাৰ হৈছেনে নাই নাজানো লোকেলে এইবিলাক পইচাটো নাই জংঘলৰ লোকেল একদম তো গাইজ আমি ৰিটাৰ্ণ আহিলোঁ একদম মেইন জংঘলৰ পৰা ৰিটাৰ্ণ আহিলোঁ এইটো মেইন গেট আছে দেখিছে এইটো গেট যাওঁতে দেখিছিলোঁ আপোনালোকক তো ইয়াতে দুকপিমান ফটো উঠিম থাম্বনেইলৰ কাৰণে আপোনালোকে থাম্বনেইলত দেখা পাব তো আজিৰ ভিডিঅ'টো গাইজ ইমানেই আছিলে আজিৰ ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন যোনে চাই আছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব থেংক ইউ ছ' মাছ আকৌ লগ পাম আপোনালোকৰ নতুন এটা ভিডিঅ'ৰ লগত